এইটো মোৰ চাদৰ ওপৰত বেঙেনা গছ। এইবিলাক বেঙেনা ফুল ফুলি আছে। এই বেঙেনা লাগি আছে। ইমান ধুনীয়া হৈছে মোৰ, ইমান ডাঙৰ হৈছে বেঙেনাটো। মোৰ ছিঙিবও মন যোৱা নাই, তথাপিতো এতিয়া ছিঙি পেলাই তাক ফ্ৰাই কৰি খাব লাগিব ভাতৰ লগত। এইটো এটা বেবী বেঙেনা হৈ আছে। এইবিলাক ফুলবিলাক হৈ আছে। এইটো এতিয়া বেঙেনাটো কাটিব লাগিব, আজি বনাব লাগিব। বেঙেনা মই এতিয়া কাটিব লাগিব। এইটো বেঙেনা এতিয়া মই ভাজিম, দালি ভাতৰ লগত এইটো বেঙেনা ফ্ৰাই খাম আজি বছৰ। এতিয়া বেঙেনাটো বৰা বনাবৰ কাৰণে এটা বেঙেনাৰ পৰা কিমান পিচ বেঙেনা ওলাইছে? 1 2 3 4 5 6 7 পিচ, 7 পিচ ওলাইছে। এতিয়া নিমখ হালধি বেচন সানি পেলাই তেলত ফ্ৰাই কৰি